নমস্কাৰ স্বাগতম জনাইছো ইউটিউব চেনেল ভাস্কৰ পৰখলে মই ভাস্কৰ পৰখে বহু দিন বিৰতিৰ পিছত আকৌ আহিছো আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰি আজি আপোনালোকক এটি ভিডিঅ'ৰ মাজলৈ লৈ যাম ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ ভিডিঅ' মহিলাসকলে গৰ্ভাৱস্থাত ল'ব লগা সাৱধানতা যেহেতু লকডাউন চলি আছে লকডাউনৰ মাজতে মই ভিডিঅ' বনাইছো গতিকে আহক আজি ডাক্তৰ জোনামণি বৰগোহাঁয়ে কি পৰামৰ্শ দিলে আচলতে গৰ্ভৱতী মহিলাসকলক আৰু কি কৰা উচিত অনুচিত গোটেইখিনি কথা কৈছে আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ নমস্কাৰ পোন প্ৰথমতে আজি মই ভাস্কৰ পৰখক ধন্যবাদ জনাইছোঁ মোক আজি এই সুবিধাটো দিয়াৰ কাৰণে আজি এই কোভিড টাইমছত তেওঁ এইখিনি প্ৰগ্ৰামটো অৰ্গেনাইজ কৰিছে তাৰ কাৰণে মই তেওঁক নথৈ ধন্যবাদ জনাইছোঁ বৰ্তমানে আজি বিষয়টো তেওঁ অকণমান মোক ক'বলৈ কোৱাৰ ভিতৰত হৈছে যে প্ৰসূতিসকলৰ আৰম্ভণিৰে পৰা শেষলৈকে কিবিলাক অসুবিধা হ'ব পাৰে আৰু বিশেষকৈ কি কৰিলে তেওঁলোকে সেই অসুবিধাবিলাকৰ পৰা আঁতৰি থাকিব পাৰে আমি এইটো কেইটামান ভাগত বিভক্ত কৰি লওঁ প্ৰথম কথা হৈছে প্ৰেগনেন্সি হোৱাৰ আগতে মানে গৰ্ভৱতী হোৱাৰ আগৰ আৰু গৰ্ভৱতী হোৱাৰ খণ্ডখিনি আমি আকৌ তিনি ভাগত ভগাই পেলাই তাৰপিছত ডেলিভাৰীৰ পিছত প্ৰথম কথা হৈছে গৰ্ভৱতী হোৱাৰ আগতে প্ৰথমে হৈছে যে সকলোৱে এইটো প্ল্যান কৰাটো উচিত আৰু প্ল্যান কৰিলে এফালৰ পৰা ভাল যে ফলিক এচিড এইটো সকলোৱে জানে যেতিয়া প্ৰেগনেন্সি প্ল্যান কৰে বা গৰ্ভৱতী হ'বৰ কাৰণে এগৰাকী মহিলাই ভাবে তেতিয়া তেওঁলোকে এই ফলিক এচিডটো হাজবেণ্ড ৱাইফ দুয়োজনে যদি 4 মাহৰ পৰা 7 মাহৰ আগৰ পৰাই খাব পাৰে ডেইলি এটাকৈ টেবলেট তেতিয়াহ'লে বহুত অসুবিধা বাচ্চাটোৰ নোহোৱা হয় যেনে নিউৰেল টিউব ডিফেক্ট বুলি কয় যেনেকৈ স্পাইনেল কৰ্ডটো বা ব্ৰেইনৰ অংশ কেতিয়াবা নাথাকে এই ফলিক এচিড খালে মানে বহুত এনেকুৱা ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পৰা যায় যি কি নহওক যদি ফলিক এচিড কোনোবাই নাখালেও ইমিডিয়েটলি প্ৰেগনেন্সি টেষ্ট পজিটিভ হোৱাৰ লগে লগে ফলিক এচিড আৰম্ভ কৰিব লাগে বা যদি কোনো গাইনেকলজিষ্ট বা প্ৰাথমিক চিকিৎসালয়লৈ গ'লে আশা বা তাতে থকা ডক্টৰে ফলিক এচিড আৰম্ভ কৰি দিয়ে এই ফলিক এচিডটো ৰেগুলাৰলি খাব লাগে গৰ্ভৱতী হোৱাৰ পিছত অকল মহিলাগৰাকীয়ে খালেই হ'ব এইটো প্ৰথম 3 মাহ ৰেগুলাৰলি ফলিক এচিড ডেইলি এটাকে খাব লাগে আৰু বিভিন্ন ধৰণৰ কিছুমান টেষ্ট আছে তাৰে কিছুমান কমন টেষ্ট হৈছে ব্লাডৰ টেষ্ট আৰু ইউৰিনৰ টেষ্ট ব্লাডত হৈছে প্ৰথমতে ব্লাড গ্ৰুপটো সদায় জানিবই লাগে হেমোগ্লোবিনটো ব্লাড সুগাৰ আছে নেকি থাইৰয়েড আছে নেকি ইউৰিনত বা পেচাবত কিবা ইনফেকশ্যন আছে নেকি আৰু VDRL বুলি ভেনেৰিয়েল ডিজিজ বা সংক্ৰমণ হোৱা এবিধ অসুখ আছে নেকি এইকেইটা প্ৰথম 3 মাহতে টেষ্ট কৰাব লাগে থাইৰয়েড আৰু VDRL যদি পজিটিভ আহে তেতিয়া ট্ৰিটমেণ্ট কৰিব পাৰি তাৰ কাৰণে প্ৰথম 3 মাহতে টেষ্ট কৰোৱাটো জৰুৰী কাৰণ যদিহে এই বিষয়ে জনা নাযায় আৰু 4 মাহৰ পিছত গম পোৱা যায় তেতিয়া কিছুমান কথাত অসুবিধা হয় যেনে থাইৰয়েড বেছি হ'লে মানে বাচ্চাটোৰ অসুবিধা হ'ব পাৰে যেনে ডিপ্ৰেশ্যন হ'ব পাৰে বা মেণ্টেল ৰিটাৰ্ডেশ্যন পৰ্যন্ত হ'ব পাৰে বাচ্চাৰ সেইকাৰণে থাইৰয়েড যদি আছে তেতিয়াহ'লে থাইৰয়েড হৰম'নটো ৰেগুলাৰলি প্ৰত্যেক মাহতে চেকআপ কৰিব লাগে আৰু থাইৰয়েড হৰম'নৰ টেবলেটৰ ড'জটো প্ৰত্যেক মাহতে এডজাষ্ট কৰিব লাগে আৰু হেমোগ্লোবিন তেনেকৈ যদি কম থাকে তেনেকৈ হেমোগ্লোবিন লেভেলটো বঢ়াই পেলাই 11-12 মিনিমাম থাকিলে ভাল হয় নহ'লে যদি হেমোগ্লোবিনটো কম থাকে তেতিয়াহ'লে পিছত যেতিয়া ডেলিভাৰীৰ সময়ত হয়তো ব্লাডৰ দৰকাৰ হ'ব পাৰে আৰু মহিলাগৰাকী অসুস্থ হৈ পৰাৰ চান্স থাকে তো প্ৰথম 3 মাহত কিছুমান বেছলাইন ব্লাড টেষ্ট এটা পেচাবৰ পৰীক্ষা আৰু পাৰিলে এটা আল্ট্ৰাসাউণ্ড কৰাব লাগে ফলিক এচিডটো সদায় ডেইলি এটা খাব লাগে এই সময়ত বহুত বমি হয় মূৰ ঘূৰাই বা বমি নহ'লেও বমি ভাৱ এটা হৈ থাকে খাবলৈ মন নাযায় সেইকাৰণে এইটো সময়ত যি বস্তু খাই ভাল লাগে তাকেই খালে হ'ল কম মাত্ৰাত ঘনকৈ খাই থাকিলে বমিটো কমকৈ হ'ব বা বমি ভাৱটো কমকৈ লাগিব
কিন্তু যদিহে একেবাৰে নাখায় তেতিয়াহ'লে বমিৰ ভাৱটো বাঢ়ি যায় আৰু বমি বেছিকৈ হ'ব পাৰে। কিন্তু ঔষধ খালেও বা নাখালেও যি কৰিলেও প্ৰথম 3 মাহত অকণমান বমি বমি ভাৱটো আৰু বমিটো হয়েই, তাৰ কাৰণে ভয় খাব নালাগে। প্ৰেগনেঞ্চিৰ সময়ত যিটো বমি হয় নৰ্মেলি অসুখ হোৱা বমিৰ লগত ইয়াৰ পাৰ্থক্য আছে। হয়তো এটা দিনত এগৰাকী মহিলাই 10-12ৰ পৰা 30-12লৈকে কেতিয়াবা বমি কৰিব পাৰে, কিন্তু ইয়াৰ মাত্ৰাটো হয় একেবাৰে কম, যেনেকৈ 1 চামুচৰ পৰা আধা কাপো নহয়। কিন্তু এনেই অসুখ হ'লে মানুহে এবাৰ বমি কৰিলে হয়তো 2 গিলাচ বা 3 গিলাচ পানী মানুহৰ ওলাই যায়, তেনেকুৱাত অসুবিধা হয়। অৱশ্যে কেতিয়াবা যদি বেছি বমি হয় তেতিয়াহ'লে প্ৰাথমিক চিকিৎসালয়ত বা ডাক্তৰক লগ কৰিব লাগে। এতিয়া 4 মাহৰ পিছত যেতিয়াই 4 মাহত ভৰি দিলে বা 4 মাহত সোমালে তেতিয়া এটা টিটেনাছৰ বেজী ল'ব লাগে আৰু কেলছিয়াম আৰু আইৰণ টেবলেট আৰম্ভ কৰিব লাগে। কেলছিয়াম আইৰণ ৰেগুলাৰলি খাই থাকিলে হেমোগ্লোবিনৰ লেভেলটো কমি যোৱাৰ চান্সটো কম হয় আৰু কেলছিয়াম খালে মানে পিছৰ অৱস্থাত কঁকালৰ বিষ, ভৰিৰ বিষ, গাঁঠিৰ বিষ এইবিলাক কমকৈ হোৱা দেখা যায় আৰু গাখীৰৰ মাত্ৰাটো আৰু কোৱালিটি ভাল হয়। যদি থাইৰয়েড থাকে এইটো সময়তো মনিটৰ কৰিব লাগিব। ব্লাড সুগাৰ যদি থাকে এইটো সময়ত চাই থাকিব লাগিব আৰু যদি বেছি থাকে তেতিয়াহ'লে সেইটো হিচাপত ঔষধ পাতি ল'ব লাগিব। 5 মাহৰ পৰা 6 মাহৰ ভিতৰত এটা মেজৰ আল্ট্ৰাচাউণ্ড কৰা যায়। এই আল্ট্ৰাচাউণ্ডটোত বাচ্চাটোৰ সকলোখিনি বস্তু চাব পৰা যায়, যেনেকৈ হাৰ্টত কিবা অসুবিধা আছে নেকি বা হাত ভৰিত কিবা অসুবিধা আছে নেকি, বিভিন্ন ধৰণৰ সকলো বস্তু তন্নকৈ চোৱা যায় ছ'ন'গ্ৰাফিত। আৰু যদি বিশেষ কিবা অসুবিধা থাকে তেতিয়াহ'লে এক্সট্ৰিম কাৰণত এনেকুৱাও পৰ্যায় পোৱা যায় যে প্ৰসূতিগৰাকীক কোৱা হয় যে আপুনি এই প্ৰেগনেঞ্চিটো কণ্টিনিউ নকৰিব, যিহেতু বাচ্চাটো হ'লে মানে আপোনাৰ পিছত অসুবিধা হ'ব পাৰে। তেনেকুৱা অৱস্থাত কোনো সময়ত প্ৰেগনেঞ্চি টাৰ্মিনেটো কৰিব লগা হয়, কিন্তু ইয়াৰ মাত্ৰাটো খুবেই কম, <1% বুলি ধৰিব পাৰি। মনিটৰিং কিন্তু খুবেই জৰুৰী যাতে পিছত অসুবিধা নহয় বাচ্চাটোলৈ। প্ৰেগনেঞ্চিৰ সময়ত 2টা টিটেনাছৰ বেজী দিয়া হয়। প্ৰথমটোৰ পৰা দ্বিতীয় বেজীটো 1 মাহৰ অন্তত ল'ব লাগে। 6 মাহৰ পৰা 7 মাহৰ ভিতৰত মেক্সিমাম বেবী ৱেইট আৰু 8 মাহ 9 মাহত মেক্সিমাম বাচ্চাটোৱে ওজন নিজৰ ফালে লয়। এতিয়া কথা হৈছে মাকগৰাকীয়ে যদি ভালকৈ খোৱা বোৱা কৰে তেতিয়াহ'লে বাচ্চাৰ ওজনটো বেছি ভাল হয়। তেনেস্থলত প্ৰটিন বেছিকৈ খাব লাগে। নন ভেজিটেৰিয়ান মানুহ হ'লে মানে তেওঁলোকে ধৰক কণী, মাছ, মাংস আৰু ফল মূলৰ ভিতৰত আপোনাৰ কল, মধুৰি, আম, যিবিলাক একচুৱেলি লোকেল ফল মূল আছে সেইবিলাক ফল মূল খালে বেছি ভাল হয়। বাহিৰৰ পৰা অহা যিবিলাক ফল মূল ধৰক বহুত 1 মাহ 2 মাহ ধৰি কেতিয়াবা ট্ৰেভেল কৰি আহে, যেনেকৈ আপেল সেইবিলাকতকৈ লোকেল যিবিলাক ফল মূল সেইবোৰ খালে মানে বেছি বেনিফিট হয় বুলি দেখা গৈছে। সেইকাৰণে লোকেল ফল মূলহে খাবৰ কাৰণে চেষ্টা কৰিব লাগে। টিটেনাছৰ বেজীকেইটা হ'ল আইৰণ কেলছিয়াম খাই থাকিব লাগিব। ৰেগুলাৰ মান্থলি চেকআপ এটা কৰিব লাগে। প্ৰত্যেক মাহতে প্ৰসূতিগৰাকীয়ে ডক্তৰৰ ওচৰত বা নিয়াৰেষ্ট PHC প্ৰাথমিক চিকিৎসালয়লৈ যাব লাগে। ওজনটো জুখিব লাগে, ব্লাড প্ৰেছাৰটো জুখিব লাগে, ব্লাড সুগাৰটো চাব লাগে। যদি এই সময়ত 7 মাহৰ পৰা আৰম্ভণিতে 7 মাহৰ বা 8 মাহত দেখা যায় যে যিসকলৰ ব্লাড প্ৰেছাৰ বাঢ়ে এইটো সময়তে মেক্সিমামৰ ডিটেক্ট হয়। প্ৰেগনেঞ্চিৰ সময়ত হোৱা ব্লাড প্ৰেছাৰ বা প্ৰেগনেঞ্চিৰ সময়ত হোৱা ডায়েবেটিছক জেষ্টেশ্যনেল ডায়েবেটিছ আৰু জেষ্টেশ্যনেল হাইপাৰটেনশ্যন বুলি কোৱা হয়। এইসকল মহিলাৰ বেলেগ সময়ত গৰ্ভাৱস্থাৰ আগত ব্লাড প্ৰেছাৰ বা চুগাৰ নাথাকিব পাৰে, প্ৰথমবাৰৰ কাৰণে ধৰা পৰিব পাৰে প্ৰেগনেঞ্চিত। এনেকুৱা সময়ত কি হয় তেওঁলোকে এই চুগাৰটো চিৰিয়াছলি ল'ব লাগে আৰু যেনেকৈ কোৱা হয় তেওঁলোকক যে ডেইলি বেচিছত বা উইকলি বেচিছত ব্লাড চুগাৰটো, ব্লাড প্ৰেছাৰটো মনিটৰ কৰিব লাগে আৰু ঔষধ যিখিনি দিয়া হয় সেইখিনি ভালকৈ তেওঁলোকে নিয়মমতে খোৱা বোৱা কৰিব লাগে।
নহ'লে কেতিয়াবা দেখা যায় যে ব্লাড প্ৰেছাৰটো আৰু ব্লাড চুগাৰটোৰ কাৰণে পিছত বহুত অসুবিধা হয় বাচ্চাৰে নহয় ইভেন মাকৰো লাইফ থ্ৰেটেনিং কণ্ডিশ্যন হ'ব পাৰে ডেলিভাৰীৰ সময়ত হেমোগ্লোবিনটো 11ৰ পৰা 12 থাকিলে সদায় ভাল আজিকালি এটা ব্যৱস্থা আছে যে আইৰণ ইনজেকশ্যন পোৱা যায় যিসকলে আইৰণ টেবলেট খাব নোৱাৰে বেছি গ্যাষ্ট্ৰাইটিছ হয় পায়খানা টান হয় বা বেছি অসুবিধা পায় তেওঁলোকে আইৰণ ইনজেকশ্যন ল'ব পাৰে মুঠতে হেমোগ্লোবিনটো বাঢ়ি থাকিলে ব্লাড ট্ৰান্সফিউশ্যন নোলোৱাকৈ মহিলাগৰাকীয়ে ডেলিভাৰীটো সুকলমে পাৰ কৰিব পাৰে ব্লাড লোৱা যেনেকৈ দৰকাৰ ব্লাড নোলোৱাৰো বহুত বেনিফিটছ আছে তো যিমান পাৰি সেইকাৰণে হেল্থ ষ্টেটাছটো ভাল কৰি ৰাখি সুকলমে ডেলিভাৰীটো সম্পন্ন কৰিব পাৰিলে ভাল ধন্যবাদ নেক্সট আমি বেলেগ এটা টপিক লৈ পেলাই আপোনালোকৰ তালৈ আকৌ আহিম আৰু আকৌ এবাৰ মই ভাস্কৰ পৰশক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ ধন্যবাদ জনাইছোঁ নিশ্চয় উপকৃত হৈছে চাগে ভিডিঅ'টো চাই আৰু আপোনালোকে যদি এনেকুৱা ভিডিঅ'সমূহ চাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আপোনালোকে কাষতে থকা বেল আইকনটো ক্লিক কৰিব লাগিব আৰু লাইক শ্বেয়াৰ কৰিবই লাগিব কমেণ্টছ কৰক আপোনালোকৰ কিবা সমস্যা থাকিলে মই পৰৱৰ্তী ভিডিঅ'সমূহত আপোনালোকৰ সমস্যাৰ উত্তৰসমূহ দিবলৈ মই চেষ্টা কৰিম আৰু প্ৰতি খণ্ডতে এনেকুৱা বিশেষজ্ঞ ডক্তৰ কিছুমানৰ মই ইণ্টাৰভিউ আপোনালোকলৈ আগবঢ়াম ধন্যবাদ চাই থাকিব ভাস্কৰ পৰশ